সো গাইজ এতিয়া আমি চৰ্টৰ পৰা আহি জাষ্ট দুইটাই বিচনাত বহিছোঁ আৰু এইফালে ফটো এডিট কৰি আছে আকাশে ইনষ্টাত আপলোড কৰিবলৈ। কাইলৈ ধামাকা হৈ আছে ব্লগ, কাইলৈ ফুৰিব গৈ আছোঁ, ব্লগ ধামাকা হ'ব 4। শ্ল' মোশ্যন তাৰ পৰা ভিডিঅ' এটা বনাম। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো যিহেতু ভাল। মই সুৰজ, আপোনালোকে চাই আছে সুৰজ ব্লগছ। আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আছোঁ আজি লখিমপুৰত। মই আহিছিলোঁ ৰাতিপুৱাই আহিছিলোঁ প্ৰায় 9টামান বজাত। মই ট্ৰেইনত আহিছিলোঁ। মই মোৰ ভণ্টিক থ'বলৈ আহিছিলোঁ, কাৰণ ভণ্টি ইয়াতে লখিমপুৰতে পঢ়ে। যিহেতু মই ভাবিছিলোঁ ঘৰতে যে আজি ব্লগটো ধুনীয়াকৈ বনাম, কিন্তু মানে মই ট্ৰেইনত উঠি দেখিছোঁ যে ট্ৰেইনত ব্লগ বনাব পৰা চিটুৱেশ্যনে নাই। কাৰণ ট্ৰেইনত ইমানেই মানুহ মোবাইল উলিয়াব পৰা কোনো মানে মোবাইল উলিয়াব পৰা একো চিটুৱেশ্যন নাই। সেইকাৰণে মই ইমান ৰিস্ক নল'লোঁ। চ' মানে মই এতিয়া মোৰ লগৰটোৰ ৰুমত আহি ব্লগটো আৰম্ভ কৰিছোঁ। আৰু মইনো এতিয়া কাৰ ৰুমত আছোঁ সেইটো কৈ লওঁ। মই মোৰ লগৰ একেবাৰে পুৰণি বন্ধু, স্কুল ফ্ৰেণ্ড আৰু মোৰ গাঁৱৰে হয়, নিজৰ গাঁৱৰ আকাশৰ ৰুমত আছোঁ। আৰু আকাশ এতিয়া বাহিৰত গৈছে আৰু সি আহিলে আপোনাক চিনাকি পাই দিম। গতিকে আজি ব্লগটো ধামাকা হ'ব, কাৰণ ইমান দিনৰ মূৰত তাক লগ পাইছোঁ। যিহেতু সি এবাৰ বিহুত গৈছিলে ঘৰলৈ, বিহুত ইমান নাথাকিলে, 2 নে 3 দিন থাকিলে। চ' তাক লগ পোৱা নহ'ল। বাকী আজি লগ ভালকৈ পাম, যিহেতু সি এতিয়া আহক, তাক আপোনাক চিনাকি কৰি দিম। গতিকে আজি ব্লগটো আপোনালোকেও ভাল পাব বুলি নিশ্চয় আশা ৰাখিলোঁ। বাকী আপোনালোকে শেষলৈকে চাই থাকক, তেতিয়া গোটেইখিনি গম পাব। A few moments later. চ' গাইজ বহুত সময়ৰ মূৰত মই ব্লগটো আকৌ কণ্টিনিউ কৰিছোঁ, কাৰণ মই মোবাইল চাই আছিলোঁ, ভিতৰত গমেই পোৱা নাছিলোঁ বাহিৰত কি হৈ আছে। কাৰণ বাহিৰত ইমানেই বতাহ বৰষুণ, আচলতে ক'বলৈ বাকী নাই। আৰু বাহিৰত মই গৈ চাইছোঁ, মানে ইমানেই বতাহ ইমানেই বৰষুণ। বাহিৰত মই ব্লগটো বনাইছিলোঁ, কিন্তু মোৰ ভইচটো নাহিল। তথাপিও মই আপোনাক তাৰ ক্লিপ এটা দেখাইছোঁ, বতাহ বৰষুণৰ ক্লিপ এটা। আৰু আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাবচোন, আপোনালোকৰ তাত বতৰ কেনেকুৱা। আজিৰ তাৰিখটো হ'ল আপোনাৰ 23ত আপোনালোকে জনাবচোন বতৰটো আপোনালোকৰ সেইফালে কেনেকুৱা। কিন্তু এতিয়া লখিমপুৰত পূৰা বতাহ বৰষুণ দেই। বাকী মোক সেই ক্লিপটো চাই লওক, সেই ক্লিপটো চাই আপোনালোকে কমেণ্ট কৰিব। চ' গাইজ এতিয়া বহুত সময়ৰ অন্তত মোৰ লগত ৰুমৰ মালিক উপস্থিত আছে, যিহেতু তাক আপোনাক চিনাকি পাই দিম বুলি কৈছিলোঁ। চ' এতিয়া তাক চিনাকি কৰি দিয়া সময় আহি গ'ল। যিহেতু সি অলপ আঁতৰত ওলাই গৈছিলে, সেইকাৰণে ৰুমত অহা দেৰি হ'ল। এতিয়া সি ৰুমত আহিছে। মই 12টামানৰ পৰা 6টামান বজালৈকে অকলে ৰুমত থাকি ব'ৰ হৈ গ'লোঁ। সি এতিয়া আহিছে, এতিয়াহে থাকি ভাল লাগিছে। তাক চিনাকি পাই দিওঁ, আপোনালোকৰ সন্মুখত আছে সি এইফালে। হাই, মোৰ নাম আকাশ দাস, মই নৰ্থ লখিমপুৰ কলেজত পঢ়োঁ, ইকনমিক্স ডিপাৰ্টমেণ্ট 4th চেম। বহুত দিনৰ মূৰত লগ পালোঁ, ভাল লাগিলে। সৰু পৰা একেলগে পঢ়া। কাইলৈ চাই থাকক, ব্লগটো বেছি ভাল হ'ব। কাইলৈ অলপ ধামাকা কৰিবলৈ চাম, আজিও ধামাকা হ'ব বাৰু। চাই থাকিব, ছাবস্ক্ৰাইব কৰি দিব। তাকে আমি দুটা বহুত ভাল ফ্ৰেণ্ড আছিলোঁ। আচলতে ক্লাছ 1ৰ পৰা আজিলৈকে একেলগে পঢ়িছিলোঁ। সি যিহেতু ইয়াত আহি গ'ল লখিমপুৰত, আৰু মই তাতে থাকিলোঁ। চ' একো কথা নাই। বাকী এতিয়া ই কাইলৈ ধুনীয়া ধুনীয়া জেগাবিলাক খুৱাম বুলি কৈছে। বাকী চাওঁ সি কিমানখিনি কি দেখায়। বাকী আজি মোক কিহে ভাত খুৱাই তাক সুধি লওঁ। ভাতটো আজি কিহে? এইটোতো চবেই জানে আৰু, গেষ্ট আহিলে কি হ'ব, মাংসই হ'ব। তাকে আজি এতিয়া মাংস আনি থৈছে বুলি কৈছে। বাকী আপোনালোকক ধুনীয়াকৈ দেখাই যাম সি বনোৱা শুনোৱাবিলাক। বাকী আপোনালোকে চাই থাকক আৰু স্কিপ নকৰাকৈ চাব, কাৰণ আমি আজি ইমান দিনৰ মূৰত লগ পাইছোঁ। যিহেতু বহুত এনজয় হ'ব, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। চ' আকাশে মাংস বনাই আছে, মাংস চাই লওঁ হ'বনে হৈছে নে নাই। এইফালে আকাশ, মাংস হ'ব হৈছে নাই? মাংস হৈ গৈছে পুৰা। চাওঁ খুলি দিয়াচোন। মজা হৈ আছে। আৰু কিমান টাইম লাগিব? হৈ গ'ল আৰু, খাব লাগে আৰু, বেছি টাইম নাই আৰু। বাকী আমি খোৱা সময়ত লগ পাই আছোঁ। আৰু কি কি আইটেম আছে? আৰু দালি, একো নাই আৰু আচাৰো আছে। বগৰী আচাৰ। তাকে কি আছে আকৌ এবাৰ কৈ দিয়ক। বগৰী আচাৰ। তাকেই বাকী আমি খাব লাগিব, খোৱা সময়ত দেখাই আছোঁ। চ' গাইজ এতিয়া বহুত সময় অন্তত ভাত খাব হৈ গ'ল, আৰু মই গৈ আছোঁ এতিয়া ভাত খাবলৈ। আৰু ভাত খাওঁতে বেছি কথা নকওঁ, অলপ ক্লিপ এটা দেখাম আপোনালোকক। কাৰণ যিহেতু কথা নোকোৱা কাৰণটো হ'ল দাদাজন দুজনমান আছে। সেই দাদা দুজন মই এনেকৈ চিনাকি হোৱা নাই। আৰু চবৰ আগতে ব্লগিং কৰিবলৈও বেয়া ন, আৰু কোনোবাই এনেই কিবা বুলি ভাবি ল'ব। চ' সেইকাৰণে একো নকওঁ কথা। আকাশীবৰ ক্লিপ এটা ল'ব কৈছোঁ, সেই ক্লিপটো দেখাই দিম আপোনালোকক। বাকী এতিয়া ভাতটো খাই লওঁগৈ, ভাতটো খাই আপোনালোকক লগ পাই আছোঁ, ব'লক। চাই আছোঁ। খানাটো খাই কেনেকুৱা লাগিলে সেইটো খানাটো খাই ভাল লাগিলে, যিহেতু ক'বলৈ ভাষা নাই। খানাটো মানে আগতে মই এনেকৈ খাইছোঁ, আগতে ইয়াৰ ৰুমত আগতে কেইবাদিনো থাকিছোঁতো। কিন্তু যেতিয়াৰ পৰা মই ব্লগিং কৰিব শিকিছোঁ, তাৰপিছত এতিয়াই খাইছোঁ। তাৰপিছত আজি সি এতিয়া নিজে সুধিছে দেই
সি নিজে কেমেৰা অন কৰিছে। আপোনালোকে দেখিছে কেমেৰা কাৰ হাতত আছে, মোৰ 2খন হাত এয়া। মই কেমেৰা চোৱাই নাই। ভাল লাগিলে ভাতটো খাই। এতিয়া সি মোক চৰ্টৰ ওপৰত লৈ আহিছে, চৰ্টৰ ওপৰত অলপ ভিউ চিউ দেখাব। বাকী ভিউটো চাই লওক আপোনালোকে, ধুনীয়াকৈ ড্ৰোন শ্বট এটা দেখাই আছোঁ। বাকী চাই থাকক। চ' গাইছ আপোনালোকে দেখিছে আমি এতিয়া চৰ্টৰ পৰা আহি জাষ্ট 2টা বিচনাত বহিছে। এইফালে আকাশে পূৰা ইনষ্টাত ফটো আপলোড কৰি আছে। কাইলৈ ব্লগ চাব, কাইলৈ ব্লগ ধামাকা হ'ব। তাকে কাইলৈ ব্লগটো আচলতে মই পৰহিলৈ আপলোড কৰিম, যিহেতু আজি এইটো ব্লগ কাইলৈ আপলোড কৰিম। আৰু কাইলৈ আকাশে কোনটো ব্লগৰ কথা কৈছে, কাইলৈ যিটো আমি শ্বুট কৰিম সেই ব্লগটো চাব কৈছে। কাৰণ সি মানে মোক কৈছিলে ধুনীয়া ধুনীয়া জেগাবিলাক দেখাম বুলি। যিমানখিনি পাৰে সিমানখিনি মই কভাৰ কৰিবলৈ চাম সি দেখুৱাবিলাক। বাকী আজি মানে লখিমপুৰ এতিয়া টাউনত মানে কোন ছিংগাৰ আহিছে? শংকুৰাজ। তাকে 2টা চাবলৈ যোৱাৰ কথা পাতি আছিলোঁ, কিন্তু চাবলৈ যোৱা কনফাৰ্মো হৈছিলে। যিহেতু সময় এতিয়া বহুত হৈ গ'ল, 11:30 হৈ গ'ল, 11:30। তাকে আকৌ আমাৰ অহাও দেৰি হ'ল, যিহেতু ভাত পানী খোৱা দেৰি হৈ গ'ল আজি। সেইকাৰণে আমি এতিয়া ফাংচন চাব নাযাওঁ। আৰু মোৰো যিহেতু কিছুমান কৰিবলগীয়া কাম আছে, এতিয়া ভিডিঅ' এডিট কৰিবলগীয়া আছে, যিহেতু আপোনালোকক ভিডিঅ' দিবই লাগিব। সেইকাৰণে এতিয়া মই ভিডিঅ' এডিট কৰোঁ, যিহেতু প্ৰগ্ৰেম নাচাওঁগৈ। আৰু প্ৰগ্ৰেম চাব যোৱা হ'লে আৰু এটা কণ্টেণ্ট ওলালে হ'লে। চ' এতিয়া প্ৰগ্ৰেম চাব হ'লে তথাপিও নাযাওঁগৈ, যিহেতু সময় বহুত হৈ গ'ল। টোপনি ক্ষতি ইমান কৰিব নোৱাৰোঁ আজিকালি, একেবাৰে টোপনি ক্ষতি কৰা নহয় আজিকালি। ইমান ফোন চোন ৰাতি নাচাওঁ। কাইলৈ ব্লগ চাই থাকিব, ধামাকা হ'ব কাইলৈ ব্লগ। তাকে কাইলৈ ব্লগটো চাই থাকোঁ। আৰু মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দে। ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব, আপোনালোকৰ আশীৰ্বাদ দিব। তাকে সি মানে ইমান কথা কোৱাত ইমান পাকৈত হোৱা নাই, যিহেতু ইমান কেমেৰা আগত ঘপককৈ ওলাইছে যে নাৰ্ভাছ হৈছে। একো নাই, বাকী লাহে লাহে আহি যাব মোৰ লগত, থাকি ইয়াক শিকাই দিম। বাকী আজি ব্লগটো ইমানতে সামৰণি পাইছোঁ। অতি সোনকালে আপোনালোকক নতুন নতুন ব্লগ দি আছোঁ। বাকী আজি ব্লগটো ইমান সামৰিছোঁ। নতুন কোনোবা আহিছে চেনেল ছাবস্ক্ৰাইব কৰিব। বাকী আজিলৈ টেলেণ্ট টাটা, বাই 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 বাই।